Hey guys, welcome to আকৌ এবাৰ মোৰ লিজা অফিচিয়েল টিএছকে ইউটিউব চেনেলৰ মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু যিহেতু জানেই যে মই থিয়েটাৰত আছোঁহি আৰু হাতত গিলাচ লৈ একেবাৰে ৱেলকাম জনাইলোঁ ৰাতিপুৱাই একচুৱেলি মানে চাহ আনিবলৈ যাওঁ। আমাৰ মানে আমি কেনেকৈ আছোঁ বা কেনেকৈ ৰিহাৰ্চেল কৰিছোঁ সেয়া এতিয়ালৈকে দেখুওৱা হোৱা নাই, হ'লেও আৰু এতিয়া গম পালে গিলাচ লৈ চাহ আনিবলৈ গৈছোঁ যে লিজাই সদায় এনেদৰে চাহ খাইছে এইকেইদিন সেইটো গম পাইছে চাগে। কিন্তু আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টো বনাব লগা হ'ল। এজন জনপ্ৰিয় ব্যক্তিৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিবলৈ মই আজি মোৰ ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ, গতিকে চাই থাককচোন। লিজা। মোৰ নাম লিজা। লিজা, তোমাৰ নামটো এবাৰ জনাবা নেকি? লিজা জনাইছিলা ন? এইটো মই ফেচবুকত পাইছিলোঁ আৰু তাৰপিছত মই দিললৈ লৈছোঁ। এতিয়া তোমাৰ ভাল লাগিছে। লিজা, কোৱাচোন তোমাৰ মৰম চেনেহৰ মাজৰ আৰু তোমাৰ সপোনৰ ঘৰৰ আৰু তোমাৰ সকলো অঞ্চলৰ মাজৰ তো গাইজ, মানুহজনক নিশ্চয় আপোনালোকে চিনি পাইছে। তেওঁ জনপ্ৰিয় কৌতুক শিল্পী হয়, আমাৰ প্ৰবীণ তামুলী দা, আৰু তেওঁ আমাৰ একচুৱেলি মানে থিয়েটাৰৰ মাজত তেওঁ উপস্থিত আছে। সেয়েহে আপোনালোকলৈ মানে আগবঢ়ালৈ ভিডিঅ'টি তেওঁ পৰিচয় কৰাই দিওঁ বুলি, যে মই ইমান জনপ্ৰিয় এজন শিল্পীৰ মানে সৈতে ইয়াত থিয়েটাৰত থাকিব পাৰিছোঁ, কথা পাতিব পাৰিছোঁ, খুব ভাল লাগিছে মোৰ মনটো একচুৱেলি। আৰু তেওঁ ভিডিঅ'টো দেখিলেই যে মোৰ নাম লৈ তেওঁ কৌতুক কৰিছে, যিহেতু মোক সুস্মিতা বুলি মাতে। একচুৱেলি আপোনালোকে তেখেতৰ সুস্মিতা তুমি মোৰ মানে সুস্মিতা সেই কৌতুকটো হয়তো শুনিছে আপোনালোকে, মই আপোনালোকক দিম, চাই থাকিব কিন্তু ভিডিঅ'টো। তাৰ আগত বলকচোন তেওঁৰ সৈতে পৰিচয় হওঁগৈ। তো গাইজ, এয়া দেই আমাৰ তামুলী দা। আমি কৰা এই থিয়েটাৰখনৰ বিষয়ে আপোনাক মানে দুআষাৰ ক'ব লাগে, যিহেতু মই অকল থিয়েটাৰত আছোঁ বুলিহে ক'ব পাৰিছোঁ। ব্যাখ্যা আপোনাৰ দ্বাৰা কৰাম বুলি মানে যিহেতু মই মোৰ ছাবস্ক্ৰাইবাৰ লাইক কমেণ্ট কৰাসকলক কৈ দিলোঁ, গতিকে আপুনি ব্যাখ্যা কৰকচোন এই আমাৰ থিয়েটাৰখনৰ বিষয়ে অলপ। বৰ্তমান ভণ্টিয়ে হয়। থিয়েটাৰ বস্তুটো মানে নাটক হয়, ধনশিৰি থিয়েটাৰ, আৰু নাটক আমাৰ তিনিখনীয়া নাটক হৈছে ইয়াত। প্ৰথম আছে মৰমৰ ঘৰ, দ্বিতীয়ত আছে আমাৰ যোদ্ধা, আৰু তৃতীয়ত আছে প্ৰবীণ তামুলী সুস্মিতাৰ কৌতুক অভিনেতা আৰু বহুখিনি হাঁহিয়ে খুৰাবি। তাৰপিছত আমি তেওঁ খালি এটা কথা ছাবস্ক্ৰাইব কৰিব আৰু নেপাহিব মানে লাইক কৰিব আৰু ওচৰত থকা ঘণ্টাটো বজাই দিব, আৰু আপোনালোকে কেতিয়াও পাহৰি নাথাকিব। তেওঁ যিমান যি নহওক আগলৈ উঠিছে, আমি এয়া খবৰেই নহয় আৰু সুখবৰ আমি মাজে মাজে দি থাকিম। আশা ৰাখিছোঁ তেওঁ ইউটিউবৰ চেনেল খুলিছে, খুব ভাল কৈছোঁ। আমি খুলি এতিয়া মেচিয়ৰিটি হ'লোঁ, তেওঁ হোৱা নাই। তেওঁ মানে এটা কামেই নহয়, অকল ইউটিউবত চলাম বুলি ভবা নাই, কিন্তু আমি দুবছৰ পূৰা মেচিয়ৰিটি হৈ গ'লোঁ ইউটিউবত। সেইটো কাৰণে আমি ইউটিউবত বহুতখিনি ৰাইজে আমাক সেৱা কৰিলে আৰু বহুতখিনি আমাক উপলব্ধ দিলে। কিন্তু তেওঁ সেই ভণ্টিজনী বহুতখিনি আছে, থিয়েটাৰত আহিছে, তেওঁ খুব আগ্ৰহতা আছে। ইউটিউব চেনেল বুলিয়েই নহয়, স্পটতে তেওঁ আগ্ৰহ আছে। আশা ৰাখিছোঁ যাতে অসমীয়া ৰাইজে তেখেতক আদৰি লয় আৰু যাতে কিছুমান কথা নাজানা শিকাই লয়, আৰু নিজৰ ছোৱালী হিচাপে আঁকোৱালি লয়, যাতে কিবা ইউটিউব চেনেলত যদি ভুল মাৰ্জনা হৈছে তেওঁ মাৰ্জনা কৰি ল'ব, আৰু তেওঁ ছাবস্ক্ৰাইব আৰু সম্পূৰ্ণ লাইভ কৰিব বুলি মই আশা ৰাখিছোঁ। তেওঁ যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰিব আৰু ইউটিউবৰ চেনেলৰ পৰা সুখবৰ অনেক পাব। আজি ল'ৰা হওক, ছোৱালী হওক, বা দেশৰ হওক, বা কিবা হওক, বা গানৰ হওক, সকলো আপোনালোকে পাব। খালি আপোনালোকে নাপাহিব, লাইভ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু এই ভণ্টিজনী প্ৰতি কথাত আগবাঢ়িব। কিবা ভুল হ'লেও আপোনালোকে বেয়া কমেণ্ট দিবলৈ চেষ্টা নকৰিব, শুধৰাই পুচাই ল'ব। আশা ৰাখিছোঁ যাতে তেওঁ দুপে বাঢ়ি যায়, আৰু আপোনালোকে কেতিয়াও যাতে পাহৰি থাকিব নালাগে যে এটা ইউটিউবৰ চেনেলটো খুলিবলৈ বহুত আমাৰ জটিল হয়, আৰু আমাৰ বহুত কথা কোৱা টাকাৰ চৰকাৰত কিবা খেলি হ'ব পাৰে, বা ইউটিউবৰ চেনেলটো যদি আপোনালোকে আমাক সহায় সহযোগ নকৰে, তেতিয়া ইউটিউবৰ চেনেলত অকণমান পাজল লাগে। সেয়াকে মই আপোনালোকৰ মাজত কৈ ধন্যবাদ জনাইছোঁ, আৰু অতি সোনকালে উপভোগ কৰিবলৈ পাব আপোনালোকে। আৰু কেইদিনৰ পাছত আমাৰ ধনশিৰি থিয়েটাৰ আমি আগবাঢ়ি গৈ আছোঁ। এই নাটক আমি এতিয়া বৰ্তমান ৰিহাৰ্চলত চলি আছোঁ, আপোনালোকে উপভোগ কৰিবলৈ পাব। ভণ্টিও কিবা এটা পাঠ কৰিছে, ময়ো এটা সৰু এটা মানে
পাঠ কৰিছোঁ কি পাঠ কৰিছোঁ তোমালোকে সময়ত দেখা পাব আমি এতিয়া বৰ্তমান লৈ আছোঁ বৰ্তমান আমি ইমানখিনি আয়ত্ব কৰিব পৰা নাই আমি লাহে লাহে আহিছোঁ যদি আপোনালোকে আশীৰ্বাদ দিয়ে নিশ্চয় এই থিয়েটাৰ আমাৰ এদিন জয় হ'ব আমি আপোনালোকৰ মাজৰ পৰা আমি পোহৰলৈ যাম আৰু আপোনালোকে আশীৰ্বাদ দিলে আমি চাগে আমি দুপে আৰু আগবাঢ়ি যাম নমস্কাৰ যিহেতু মই আপোনালোকক কৈছিলোঁ যে তেওঁ সুস্মিতাৰ লগত বহুত কমেডি কৰিছে গতিকে মই বিচাৰিছোঁ আপোনালৈ সুস্মিতাৰ ফোন আহিছে সুস্মিতাৰ ওপৰত আপোনাৰ খং উঠি আছে গতিকে তাত এষাৰি কৌতুক কৰা যায় হয় সুস্মিতা মৰম বস্তুটো বিচাৰত কি বজাৰত কিনি নাপায় সুস্মিতা তোমাক কৈছিলোঁ মই তেতিয়াই আই লাভ ইউ শব্দটো কেতিয়াও পাজল কথা নক'বা আৰু আই লাভ ইউ গেটাই নকৰিবা যি লাগে তাকে তুমি সোণেৰে পৰা দিম সুস্মিতা আৰু তোমাক মই এখন বলেৰো কিনি দিম আৰু তোমাক বিশালৰ মাজত দিম বুজিয়ে নিদিয়া তুমি এতিয়া মোৰ খালী কৰি দিলেও দিবা খালি মোক প্ৰেমত কেতিয়াও ভেজাল নকৰিবা আৰু মোক কেতিয়াও কঠোৰ কথা নক'বা অতি মৰম চেনেহ অতিভাগে থাকিবা মোৰ মৰম চেনেহ তুমি সাগৰত ঢালি নিদিবা মৰম চেনেহৰ মাজেদি চলি থাকিবা সুস্মিতাৰ তুমি ক্ষীণাই গ'লে মোক ডাইৰেক্ট কৰি দিবা মই মেডিকেলত উঠাই দিম সঁচা কথা ক'বা অ'কে মাই গড হাঁহি দিয়কচোন এবাৰকে চৰি মাই গড থেংক ইউ তামুলিদা খুব ভাল লাগিলে আপুনি ব্যাখ্যা কৰি দিয়া দেখি যিহেতু মই ইউটিউব চেনেলটো খোলা বেছিদিন নাই হোৱা আপুনি ইমানখিনি কথা কৈ দিলে আশা কৰোঁ ৰাইজে মোক সহায় সহযোগ কৰি সঁচাই আগুৱাই নিব আৰু গতিকে তামুলিদাই ক'লেই যে আমাৰ ধনশ্ৰী থিয়েটাৰ আহি আছে আপোনালোকে কিন্তু উপভোগ কৰিবলৈ একেবাৰে নাপাহৰিব ইয়াৰ দ্বাৰা মই ভিডিঅ' পঠাই থাকিম আৰু জানে আৰু মই তামুলিদাৰ ওচৰত বৰ্তমান গতিকে এয়া মোৰ সৌভাগ্য বুলিয়ে মই মানি লৈছোঁ যিহেতু তেওঁ জনপ্ৰিয় কৌতুক শিল্পী সকলোৱে চিনি পায় মই সুস্মিতাৰ লগত তেখেতে কৰা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম আজি মোৰ ভিডিঅ'টো কিন্তু ইমানেই দেই বাই